এইকেইদিন মানে একদম মোবাইলটো চাই থাকোঁতে অকল আঙুলি পিঠা বনোৱা ভিডিঅ'টো দেখি আছোঁ। সেইটো কাৰণে ময়ো বোলো কেলৈ পিছ পৰোঁ, চেষ্টা এটা কৰি চাওঁ বোলো খাবলৈ বা কেনেকুৱা হয়। এইফালে আকৌ দেখিছেনে চুজি ধুনীয়াকৈ মঠি লৈছোঁ। এইফালে মোৰ ওচৰত ঘিউ নাই আকৌ, একদম জবজংকৈ মঠি লৈছোঁ। আৰু এইফালে দেখিছেনে কি ছিষ্টেমত মানে কি চাইজত বনাইছোঁ ভগৱানে জানিব। একেবাৰে যে জোখটো অকণমান টেষ্ট খাবলৈ পালে তেনেকুৱা হৈ থাকে, তেনেকুৱা নিচিনা হৈছে। দেখিছেনে এইফালে একদম মোৰ বনাওঁতে মানে হৈ গ'ল আৰু আঙুলি পিঠা ৰেডি। যিহেতু মানে গৰু গাখীৰ দিব লাগিছিলে, কিন্তু গৰু গাখীৰ নাই যে, সেইকাৰণে লিকুইড গাখীৰ দি দিছোঁ। খাই কেনেকুৱা হয় ল'ৰাকেইটাই খাবলৈ দিম চাব দেই, কি এনেকুৱা হৈছে সি ক'ব। খাই বোলে ভাল পাইছে বোলে, টেষ্টি দেই, টেষ্টি হৈছে বুলি কৈছে। যেনেকুৱাই নহওক বাৰু, চাইজ যেনেকুৱাই নহওক, মুঠতে বনাব লাগে বনাইছোঁ আৰু তৈয়াৰ কৰিছোঁ। ল'ৰালৈকে যিহেতু বনাইছোঁ, ৰাতিপুৱা ল'ৰা স্কুল পঠিয়াব লাগে, টিফিনতো দিব লাগে। এইফালে আকৌ ওলাই আহিলোঁ, স্কুলত আজি মিটিং আছিলে। খাই বৈ একদম ল'ৰালৈকে ওলাই আহিছোঁ। সেয়াকৈ অকণমান ভিডিঅ' কৰি থৈছোঁ আপোনালোকক দেখুৱাওঁ বুলি। আহি পেলাই ইয়াত বহি আছোঁহি বোলে। 11টা বজাতে মাতি আকৌ 12টা বজাতহে বোলে মিটিং হ'ব। একদম আমনি লাগি গৈছে, কেনেকৈ আকৌ বহি নাথাকোঁগৈ যে। পিছত আৰু এইফালে সোমাই আহিলোঁ, মিটিঙে আৰম্ভ হৈ গ'ল দেই। একদম শুনি আছোঁ আৰু ধুনীয়াকৈ। এইফালে ল'ৰাকো মনে উঠাই আছোঁ, গম নাপায় মই আছোঁহি বুলি। কিনো কৰিছে বোলো ধুনীয়াকৈ। এইফালে আনিছিলে ছুটি হৈ গ'ল। এতিয়া একদম ৰ'দত খোজকাঢ়ি ঘৰলৈ আহিব লাগিব। 10 টকাটো ৰাহি কৰিছোঁ, ঠিক আছে।